জুলছ ব্লগ আহি গ'লো নলবাৰীৰ কাষত আৰু এতিয়া আৰু এইটো ৰাসৰ মেইন মূৰ্তি ৰাসলীলা আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক অনুভৱ কেনে কেনে অনুভৱ কেনে বোলে ৰাসত আহি অনুভৱ কেনে ধুনীয়া কিবা এটা ভাল লাগি আছে আৰু বৰ্তমান মেইন জেগাত যাই পোৱা নাই যাই আছোঁ এক্সপিৰিয়েঞ্চো কৈ আছোঁ যাই আছোঁ কৈ আছোঁ আৰু এইখন গেট চাও কি ধুনীয়াকৈ বনাইছে আৰু এইফালে নহ'ল বাণিজ্য মেলা হৈছে এইটো চেল্ফি পইণ্ট আৰু বহুত ফটো মাৰা মানুহ যাওক এইফালে এইটো কাম নহ'ব এইটো হ'ব দে ভালকৈ দেখোন চলি নাই এইগুলো তেৰা বেৰা গাড়ীত কেনে ভাই লাইনটো ধৰিলে যাব আন পাই চাই যাব গাইছ আপোনালোকে কেনেকুৱা লাগে চাই যাব আপোনালোকে কেনেকুৱা Hai tolong tetap. Number oleh. Lo guys, 80 toka tiket loisi 80 toka. Besin aja guys. Ayo karu experience bos. Jala bera garit. Break dance. Oh, bhai moi ene ko maro tiket jauh di banai. Enke gura maro tiket nai bhai. Oh guys, Jeep Park Day 2. Hey, petla khap khai gesi aga lage. Toga pitur kahe dinili bhalo lago ekbar. Oh, Sukri Jaga Sukri. Toga pitur kahe ekbar nilla. Guys, Sukri Jag. Sukri. Guys, amar kahon eta thoga piasa apitur kahe ekbar nilla. Apitur kahon ekbar bora na guys amar baki. Ei apar Guys, gobar on thoga apitur kahe ekbar nilla ma. Oh, itu ya halikin nama kewa thoga guys sate hetu chokri mintu bhai che aru ami oh yes guys yes are guys mata singh jamu oh man sama di sini oh guys udah papa oh ya no oh guys finally numelo aduh aduh guys ayo nih kemarin itu jiwa
আমি হোটেলত অলপ গৈছিলোঁ মানে খাৱাৰ কাৰণে কিন্তু বেছি সময় হোৱা নাই কমেও 2 ঘণ্টামান হৈছে আহি পোৱাই নাই তাৰমানে আছোঁ আৰু ৰখিম আৰু আমাৰ কিন্তু ভোক লগা নাই 2 ঘণ্টা ৰখছোঁ এতিয়ালৈকে আকৌ আহিয়ে পা নাই আমাৰ কিন্তু ভোক লগা নাই অলপ কিন্তু ৰখি আছে খাৱাৰ কাৰণে পানীও নাই গিলাচ দি গৈছে খালি থৌ এতে এলা থৌ ফাইনেলি 2 ঘণ্টাৰ মূৰত মাংস দিয়া নাই মোক হে মাংস দিয়া নাই দিব দিয়া নাই হে দিব দে দাদা ইয়াতে অলপ মাংস দি যাব ইয়াক মাংস অলপ আনিবা দেই দিব 2 ঘণ্টাৰ মূৰত আহি পাইছে তো খাই দি উঠি আপোনালোকৰ শেষ আৰু এতিয়া আপোনালোকে চাই থাকক তই যা আজি তাতে থাকি এইটো শুনা ঘৰতো আজি তাতে থাকি তোক নিব ফটো এটা আজকাল লাগিছিলে কৈছোঁ মই তাতে থাকি মোৰ নাম কবি আৰু থাকি যা আৰু এইটো অসমৰ এশিঙীয়া গড় একজেক্ট অৰিজিনেল হেনপাই মানে চাই লওক আপোনালোকে ভালদৰে তো কেনে লাগিল গড়টো ভাল লাগিলে কমেণ্ট এটা কৰি জনাবচোন খাই ভাল পাওঁ মই এটা বস্তুৱে শুনি আছোঁ যে হৰেণ দাসৰ পত্নী বিমলা দাস হৰাইছে অমুকৰ পত্নী অমুকে হৰাইছে এতিয়া মানে হৰায়ে কাম নেকি আমাৰ যেনেকুৱা যে ঘূৰাব গৈছিল এতিয়া আমিও এলাউন্স কৰি দিব লাগিল হয় কিন্তু সেনেকুৱা এটা পৰিস্থিতি নহ'ল এইটো এটা ভাল আৰু আমাৰ কাৰণে ভাল আৰু আমি যদি তাক গেৰাব লাগিলে কমচে কম 20 টকা এটা খৰচা হ'লে আমাৰ সেই খৰচাটো বাচি আছে 20 টকা খৰচা হ'লা কয় আমাৰ সেইকাৰণে এতিয়া আমি যে এটা কাম কৰিছোঁ এটা হাতত বেলুন দিছোঁ আৰু ওপৰত দাঙি দিবা দিছোঁ সেই তাৰমানে বেলুনটো দাঙি দিলে আমি গম পাম আৰু বেলুনটো দাঙি দিলে গম পাম আৰু গ'লে যে বিলাক লগ পালোঁ আৰু এনেকুৱা আৰু বেলেগ একো নাই ধুনীয়া ভিডিঅ'খিনি আছিল যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব